ऊपर फाले जाय आছো এতিয়া আহি গল এতিয়া আমাৰ খানা এয়া খানা ৰেডি এতিয়া ইয়াত हेलो गाइस स्वागतम जनाइছো মই এটি অন্য ভিডিও লৈ বিকি তো আজি যাইছো এটা ধমাকাদাৰ জায়গাত উইথ ফ্যামিলি ৰাতিপুৱাতে উঠি একদম বঢ়িয়াকৈ ফ্ৰেছ হৈ ললো তো এতিয়া ৰেডি হম তাৰ পিছত যাই আছো আহি আছে ভিন্ডোহটো আহি আছে যেটো ফ্ৰেন্ড সাৰ্কেলৰ লগত ঘূৰি থাকো সদায় তো আজি ফ্যামিলিৰ লগত অলপ ঘূৰিম বুলি ভাবিছো মানে এটা ভাল জায়গা এটা যাম বুলি ভাবিছো মাজে মাজে ঘূৰিব লাগে এনেকৈ ফ্যামিলিৰ লগতো ভাল লাগে তো আজি ফ্যামিলিৰ লগতে যাম A few moments later. তো গাইস আমি এতিয়া আহি পালো তামুলপুৰ এয়া আমাৰ লগত আছে ডাঙৰ হিন্দু তাৰ পিছত পিছফালে আছে বা তাৰ পিছত এইফালে সৰুবা আৰু আমাৰ ভাগিন চানাটো তো গাইস আমি এতিয়া এন্টাৰ কৰিলো তামুলপুৰৰ পৰাই নাগৰিজুলি সাইডে আৰু ইয়াৰ পৰাই উদালগুৰি হল 62 কিলোমিটাৰ আৰু আমাৰ ঘৰৰ পৰা হৈছে অৰ্থাৎ ৰঙিয়াৰ পৰা হৈছে উদালগুৰিলৈ 80 কিলোমিটাৰ হয় 80 কিলোমিটাৰ আমি আহি পালো এতিয়া ডোংপাৰ ইয়াৰ পৰা আমাৰ ডেষ্টিনেশ্যন ইয়াৰ পৰা প্ৰায় আমাৰ ডেষ্টিনেশ্যনলৈ হ'ব 32 কিলোমিটাৰ তো এতিয়া যাই আছো তালৈকে চাই থাকক আমাৰ লগত কিবা অলপ খোৱা বস্তু লৈ ললো এতিয়া আকৌ এতিয়া যাত্ৰা আৰম্ভ চেলো বঙালীপাৰা পাৰ হৈ আহিলো এতিয়া আৰু আমি এতিয়া য'ত আছো চাৰিওফালে চাহ বাগিচা একেবাৰে চাহ বাগিচাৰ মাজৰ ৰাস্তাৰে আমি যাই আছো আমাৰ মেইন ডেষ্টিনেশ্যনলৈ তো বলক চাই থাকক আমাৰ লগত একেলগে ভিডিঅ'টো স্কিপ নকৰাকৈ তো এইখিনি ওদালগুৰিয়ে পৰে তো এতিয়া ইয়াত এটা সৰুকৈ ব্ৰেক ল'লোঁ ইয়াৰ পৰা আকৌ যাই থাকি আমাৰ ডেষ্টিনেশ্যনলৈ তো চাই থাকক আমাৰ লগত ৰাইনো ৰিজৰ্ট তো ফাইনেলি আমি আহি পালোঁ এতিয়া ৰাইনো ৰিজৰ্টত আমাৰ মেইন ডেষ্টিনেশ্যন আহি পালোঁ ইণ্ডো ভূটান বৰ্ডাৰত আছে সুন্দৰ ৰিজৰ্ট এটা ভাল লাগিছে আহি চাই থাকক গোটেইখিনি দেখাই আছোঁ আপোনালোকক একদম ধামাকাদাৰ ব্লগত আমাৰ ডেষ্টিনেশ্যনত আহি পালোঁ এতিয়া এইখনে হ'ল ৰাইনো ইকো ৰিজৰ্ট মেইন প্লেচটো আছে ধুনীয়া একেবাৰে সেউজীয়াৰ মাজত গোটেইখিনি আছে চাৰিওফালে বাগান আছে প্ৰথমে আমি লাঞ্চ কৰি লওঁ তাৰপিছত আপোনালোকক দেখাইছোঁ এয়া সুন্দৰ ইয়াত খোৱাৰ বঢ়িয়া ব্যৱস্থা কৰা আছে লাঞ্চটো কৰি লওঁ তাৰপিছত দেখাইছোঁ আপোনালোকক গোটেইখিনি আহি গ'ল এতিয়া আমাৰ খানা এয়া খানা ৰেডি এতিয়া ইয়াত তো খাই লওঁ তাৰপিছত লগ পাই আছোঁ তো এতিয়া খোৱা লোৱা শেষ আমাৰ বঢ়িয়া খানা হৈছে একদম ঘৰত খোৱা যেন লাগিছে এতিয়া আপোনালোকক ইয়াৰ পৰিৱেশটো অলপ দেখাওঁ তো তাৰপিছত ইয়াৰ পৰা আমি যাই থাকিম ঘৰমুৱা হ'ম আমি এতিয়া সেইফালে নাযাওঁ যিটো ফালেৰে আহিছোঁ সেইটো ফালে নাযাওঁ আমি বিকজ সেইটো ফালেৰে ৰাস্তা একদম বেয়া ৰাস্তা তো আমি এটা বেলেগ ৱেৰে যাম মাজে মাজে এনেকুৱা জায়গাত আহি ভাল লাগে কাৰণ ইমান যাত্ৰীগতাৰ মাজত থাকি এনেকুৱা এটা সুন্দৰ প্লেছত আহি একেবাৰে ভাল লাগে তো এতিয়া জুলনা খাই লৈ জুলনা ऊपर फाले जाय आছো এতিয়া एकदम ऊपरत थोड़ा जाना पड़ेगा ऊपर केना ता व्यू यार पड़ा इंडो भूटान बॉर्डर आছো এতিয়া আৰু ইয়াৰ ভিউটো চাওক এবাৰ হ্যাঁ য'ত আমি ষ্টে কৰি আছো সেইখন হ'ল ৰিজৰ্ট
সেইটো নদীৰ নাম হ'ল শুক্লাই, যিটো নদী মানে বাৰিষাৰ দিনত যেতিয়া তেতিয়া মানে আপোনাৰ ভৰ্তি হৈ যায়, মানে পানীটো যেতিয়া ভূটানৰ ফালৰ পৰা যেতিয়া পানীটো এৰি দিয়া হয় তেতিয়া পানীটো এইফালে বৈ আহে, আৰু এই পানীটো মানে এনি টাইম নাথাকে, মানে পানীটো এইটো এটা বস্তু মানে ওখ জেগা হয়। তো যেতিয়া মানে পানীটো ডাউনৰ ফালে গুচি যায় তেতিয়া এইফালে পানীবোৰ নোহোৱা হৈ যায়, আৰু এতিয়াতো পানী নায়েই। তো যেতিয়া বাৰিষা হ'ব তেতিয়া চাগে আৰু পানী আহিব ইয়াত। চাহৰ খেতি। তো আমি ইয়াৰ পৰা এতিয়া ওলালোঁ, যিহেতুকে হাতী অহা চান্স থাকে ইয়াত। তো ইয়াৰ পৰা জল্দি ওলাওঁতে বেটাৰ হ'ব। তো ইয়াৰ পৰা ওলাই ডাইৰেক্ট লগ পাইছোঁ গাড়ীত আপোনালোকক। আপোনালোকে যদি ইয়াত আহে, মানে ৰিজৰ্টখনত যদি আহে, ৰাতিপুৱাতে আহিব, বিকজ ৰিজৰ্টখন বহুত ডাঙৰ হয় আৰু এই গোটেইখিনি এক্সপ্ল'ৰ কৰোঁতে আপোনালোকৰ দিনটো যাব। আৰু ইয়াত হাতীৰ উপদ্ৰৱ বহু বেছি বুলি শুনা গৈছে, মানে হাতী বহুত ওলায় ইয়াত। তো ইয়াৰ পৰা যিমান পাৰে জল্দি, অৰ্থাৎ আন্ধাৰ হোৱাৰ আগতে ইয়াৰ পৰা ওলাবলৈ ট্ৰাই কৰিব। আমাৰ অহাত অলপ দেৰিয়ে হ'ল, তো গোটেইখিনি এক্সপ্ল'ৰ কৰিব নোৱাৰিলোঁ। একো নাই, আকৌ আহিম, আকৌ আপোনালোকক গোটেইখিনি যিখিনি নোৱাৰিলোঁ সেইখিনি দেখাম। তো লগতে আপোনালোকক ইয়াত থকাৰ ব্যৱস্থাখিনিও কৈ দিওঁ আপোনালোকক। ইয়াত তিনিধৰণে থাকিব পাৰি। আপোনালোকে ইয়াত ফেমিলি টেণ্ট কৰিব পাৰে, য'ত আপুনি 2500 টকালৈ দিব লাগিব, আৰু ইয়াত আপুনি যদি ছিংগল টেণ্ট কৰে তেতিয়া 1500 টকা, আৰু যদি আপুনি ইয়াত ফেমিলি লৈ থাকে, অৰ্থাৎ কটেজত থাকে, তেতিয়া আপুনি দুটাৰ মাজত 3000 টকা দিব লাগিব। তো এইখিনিয়ে আছে। তো আমি এতিয়া আহি পালোঁ তামোলপুৰ মটঙা। তো ইয়াৰ পৰাই তেনেকুৱাই যাত্ৰা হ'ব যেনেকৈ আমি আহোঁতে আহিছিলোঁ। তো এতিয়া যাই আছোঁ ঘৰৰ ফালে। এতিয়া আৰু বেলেগ ক'তো যোৱাৰ প্লেন নাই, যে ডাইৰেক্ট ঘৰত যাম। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ, এটা নতুন ধুনীয়া প্লেচ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। তো যদি ভিডিঅ'টো ভাল পালে আপোনালোকৰ সঁহাৰি পাম বুলি আশা থাকিল। তো এইটো ভিডিঅ' ইয়াতে শেষ কৰিবলৈ লৈছোঁ, আকৌ এটা নতুন ভিডিঅ'তে লগ পাম। তো আজিলৈ এৰিলোঁ, টাটা বাই বাই, জয় আই অসম।